ৰহমতুল্লাহ। আজি মই জুৰিয়া পাঞ্জাব নেশ্যনেল বেংকৰ পৰা মই 3 লাখ টকা উঠাই আহি লৈ মোৰ CSP পইণ্টত যাওঁতে মোক ৰাস্তাত আগবেটি ধৰি মোক 3 লাখ টকা লৈ যায়। চবৰ হাতে হাতে পিস্তল আছিলে আৰু 3টা বাইক আছিলে। 3টা বাইকত 6জন মানুহ। মই লৈ যায় চাইছোঁ কিন্তু নাম্বাৰ প্লেট নাই। ডকাইতৰ দলটোৱে ন? হয়, ডকাইতৰ দলটোৱে। চবৰ হাতে হাতে পিস্তল আছিল, ডেগাৰো আছিলে। মোক ধৰি পেলাই খুকুৰি আছিলে, ধৰি পেলাই টকাখিনি লৈ যায়। আপুনি মানুহকেইটা চিনিব পাৰিছে? না, মানুহকেইটা মুখখন ক'লা বৰণৰ এইখিনি চাইছিলোঁ, মাস্ক লগোৱা আছিলে, কিন্তু মই ভালকৈ ধৰিব পৰা নাই। আগতো এটা ঘটনা হৈছিলে, মোৰ 1 বছৰ হোৱা নাই, মোৰ পৰা 7 লাখ টকা লৈ গ'ল, কিন্তু আজিলৈকে মই তাৰ কোনো হেৰি পোৱা নাই। এতিয়ালৈকে টকাৰ অনুসন্ধানো পোৱা নাই, একো পোৱা নাই। কি ক'ব আমাৰ? এতিয়া আমি কি ক'ম? এতিয়া আমি আনন্দ মিশ্ৰ ছাৰক এটা কথাই ক'ব বিচাৰিছিলোঁ, ইমানখিনি কৰি আছে যেতিয়া, তথাপিও এই ডকাইতবিলাক ক'ত লুকাই আছে কিন্তু ধৰিব পৰা নাই আজিলৈকে ভালকৈ। কিন্তু অলপ ভালকৈ খালি ড্ৰাগছৰ এগেইনষ্ট কৰিলেই নহ'ব, সকলো পিনে চাব লাগিব। মই এইটোৱেই মানে জনাম আৰু। আনন্দ আজি আহোঁতে আপুনি অকলে আছিলে নেকি? নাই, 2জন আছিলোঁ, আমি দুইজন আছিলোঁ। আৰু ওচৰ চাৰিওফালে মানুহ চাই আছিলে, কিন্তু কোনেও চিনিব পৰা নাই ন? কোনেও ধৰিব পৰা নাই। চবকো পিস্তল ধৰিছে, যোনে আহি পেলাই জুৰিয়াৰ পৰা গৰাজানলৈকে আহি থাকোঁতে মোক 3জনীয়া এটা ডকাইতৰ দল আহি পেলাই 2জনকৈ আছিল এটা বাইকত, আহি পেলাই মোক আগবেটি ধৰে। 6জন মানুহ আছিলে টোটেল, আৰু চবৰ হাতে হাতে পিস্তল। সেই মানুহকেইটা আপুনি চিনি পাইছে নেকি? না, মানুহকেইটাক মই চিনিব পৰা নাই, খালি জাষ্ট দেখিছোঁ চকুৰ পিনে অলপ ক'লা বৰণৰ মানুহ মোক যোনজনে ধৰিছিলে। পিছত আহি পেলাই আগবেটি ধৰে, ধৰি পেলাই মোৰ বাইকটো ৰখাই দিয়ে। ৰখাই দিয়াৰ লগে লগে মোক আহি পিস্তল ধৰে গাত আৰু পিস্তলেৰে মাৰিছে মোক। কেইজনে পিস্তল উলিয়াইছিলে? চবৰ হাতে হাতে পিস্তল, আৰু লগতে ডেগাৰো আছিলে। 3টা পিস্তল খুকুৰি আহিছিলে, খুকুৰি আছিলে। পিছত মোৰ বাইকৰ পৰা পিছত বাকচত টকাৰ বেগটো আছিলে, সেই টকাৰ বেগটো মানে লৈ যায়। কিমান টকা আছিলে? 3 লাখ টকা মই এতিয়া বেংকৰ পৰা উঠাই লৈ আহিছোঁ। কোনটো বেংকৰ পৰা উঠাই? জুৰিয়া পাঞ্জাব নেশ্যনেল বেংকৰ। আপুনি এনে CSPত কাম কৰে? মই CSPত কাম কৰোঁ। আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? ইয়াতে? ঘটনাটো ইয়াতে হৈছিলে? আপুনি দেখিছে? কোনফালে গৈছে? কেইজন মানুহ আহিছিলে? 6জন। বাইক কেইটা? 3টা। কি লৈ আহিছিলে? 3টার মতো আমাদের প্লেট লাগাইলে একটা ডেগার আর ইগুলানি পিস্তল গুলানি। পিস্তল আছে? কেইটা পিস্তল? ব্যক্তির হাতে পিস্তল। কোনফালে গুচি গ'ল? গৰাজান ফালে না জুৰিয়া ফালে? আরে ইবে গেছে হচ্ছিম বাই গেছে জুরিয়া ফল। জুৰিয়া ফালে। আপোনালোকক ধমকি দিছে নেকি? না, আমরা বাড়তেন এই রাস্তা মহতেন খারে খারে দেখতেছি। আপোনালোক চাই আছিলে ন? বাচ্চাটা দেখছিল। আজকে আবার আইতে দিয়ে লোক ধরে আজকে পুরো একটু সবে রাতে এত বুঝতে হবে। সবে রাতে এত পিস্তল আমি হাতে হাতে পিস্তল দেখিলো, সবার হাতে হাতে বাহিরের মানুষকে ধরেছে, বাহিরের মানুষ বেরিয়েছে। সেইখিনি পাইছে সেইখিনি কওক। মই আহি পাইছোঁ মানে তেওঁলোকৰ ঘটনাটো হৈ গ'ল। থানাৰ ওচৰতে ঘটনাটো ঘটিছে, কি ক'ব? ঘটনাটো আমাক জাষ্ট শুনাইছে, শুনাৰ মাজত আমি তাতে আছিলোঁ, লগে লগে বাইক ষ্টাৰ্ট দিয়া মানে ইমানে দেৰি আৰু দেৰি মোক অফিচাৰ নাই নেকি থানাত? খবৰ পালোঁ। থানাত অফিচাৰ নাই নেকি থানাত? অফিচাৰ এজন আছিলে, তেওঁ বৰ্তমান অফিচাৰ পাতিছিলে, প্ৰশাসনক এটাই দাবী জনাম, প্ৰায় 1 বছৰমান হোৱা নাই, যোৱা 1 বছৰমান হোৱা নাই আৰু এটা ঘটনা হৈছিলে। মোৰ দাদাক এই 7,50,000 টকা লৈ গৈছিলে এই অলপ আগতেই। আমি প্ৰশাসনক এইটোৱে অনুৰোধ কৰিম, এনেকুৱা যদি আমাৰ চলিবলৈ অসুবিধা হয়, প্ৰশাসনে হয়তো আনন্দ মিশ্ৰ ছাৰে অলপ ড্ৰাগছৰ বিৰুদ্ধে পদক্ষেপ লৈ আছে। আমি আনন্দ মিশ্ৰ ছাৰক এইটোৱে